এই ভিডিঅ'টো বা চলি থকা চিত্ৰটো কাৰো প্ৰতি হিংসা বা বেয়া ভাৱ লৈ বনোৱা হোৱা নাই, সেইবাবে কোনেও নিজৰ কলিজা মগজু মনলৈ বা গাত নলগাব। ইয়াৰ উদ্দেশ্য একমাত্ৰ এণ্টাৰটেইনমেণ্টহে মাথো, কিন্তু তথাপিও যদি কাৰোবাৰ গাত লাগে তেনেহ'লে কৰোণা ভাবি চাবোনেৰে ধুই পেলাব। ধন্যবাদ। তো এইকেইদিন মানুহবিলাকে যাতে পাগল হৈ নাযায় ঘৰত বহি বহি, সেইকাৰণে চবেই নিজা নিজা ক্ৰিয়েটিভ কাম কৰিব ধৰিছে। যেনে কিছুমানে হৰিৰ নাম গাই পেলাই ভগৱানক পুজিছে। আৰু কিছুমানে ঘৰতে ড্ৰামা পাৰ্টি খুলিছে। তোৰ সন্তান মোক দে দৈৱকী, তোৰ সন্তান মোৰ হাতত দে। নিদো দাদা নিদো, পাবলে যিহে কষ্ট। বসুদেৱৰ কণীটো বহুত মস্ত। আৰু কিছুমানে বেকাৰ কাম নথকীয়া নিচিনা কিছুমান ভিডিঅ' বনাই আছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে সেই ঘণ্টাডালো বজাই দিব। তেনেহ'লে ডিম্পুদাৰে খুৰীয়া গীতেৰে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দিল্লী, মুম্বাই, কলিকতা ঘূৰি ফুৰো মই, য'ত ত'ত যেনি তেনি ভিডিঅ' বনাও মই। নেদেখা ঠাই বহু দেখিব পাৰিবা, নজনা বহু কথা জানিব পাৰিবা। ইউটিউবত মাৰি চাবা ডিম্পু বৰুৱা। মই এইকেইদিন ইউটিউবত চাই আছোঁ আমাৰ অসমীয়া গানবোৰ মানে আগতকৈ বহুত ভাল হৈ পৰিছে। ছিংগাৰবোৰে চবে অট'টিউন নিদিয়াকৈ, আৰু দিলেও মানে অলপ অট'টিউন দিব গম নোপোৱাকৈ, একদম আত্মাৰ পবিত্ৰতাৰে গান গায়। আমাৰ কেকেটা ইমান ভাল ভাল গান ওলায়, তেওঁৰ গানবোৰত আমাৰ লাইফৰ বিভিন্ন বস্তু আমি ৰিলেট কৰিব পাৰোঁ। যেনে নিব্বা নিব্বিবিলাকৰ যেতিয়া নতুনকৈ প্ৰেম হয় তেতিয়া সিহঁতৰ মনত কি চলে। ভাল লাগে তোৰে সতে নাজানো কিয়, ৰোতালিত কিয়, মেঘালিত কিয়, ধুমুহাত কিয়, গাজনিত কিয়, এন্ধাৰত কিয়, জোনাকত কিয়। ভাল লাগে আজিকালি নাজানো কিয়। তো আমাক কেকেটাই এনেকুৱা বহুত ধুনীয়া ধুনীয়া গান দি পেলাই বহুতক ইনস্পায়াৰ কৰি আহিছে, আৰু সেই ইনস্পায়াৰেশ্যনৰ পৰাই জন্ম হৈছে এটা গান যোনটো ৰিচেণ্টলি মোৰ চকুত পৰিলে। ঠিকেই কৈছ, চাবি ছোৱালী কেনাই নকবি কিন্তু দেই। এই গানটোত আমাৰ ল'ৰা ছোৱালীবিলাকে সৰুতে যেতিয়া স্কুলত পঢ়িছিলে তেতিয়া কেনেকৈ থাকিব লাগে বা কেনেকৈ থাকে তাকে বিৰাট ধুনীয়াকৈ দেখুৱাইছে। এক্সকিউজ মি ভণ্টি, নামটো কি? ধুনীয়া লাগিছে দেই। আগতে মা দেউতাই কমকৈ পইচা দিলে আমি কি ভাবিছিলোঁ? আজি চিংৰা নহ'ব, 1 টকাৰ পায়েল মটৰ আৰু ৰচনা পাউডাৰে খাব লাগিব। আজিকালি পোৱালিৰ ডিমাণ্ড বাঢ়ি গৈছে নহয়, মানে সিহঁতে নিজৰ কথা চিন্তা নকৰে, সিহঁতে আনৰ কথা চিন্তা কৰে। কমকৈ পইচা পালে সিহঁতে কি ভাবে? মই যে নোৱাৰো দিবলে তোকে দামী গাড়ী, দামী গাড়ী। এই গানটো একদম ৰিয়েলিষ্টিককৈ বনাইছে, মানে সৰু সৰু ডিটেইলছত সিহঁতে মনোযোগ দিছে যে আগতে সৰু থাকোঁতে ল'ৰা ছোৱালীবোৰে কি খাইছিলে, जो दिल की सुनते हैं वो शिखर पे रहते हैं। शिखर पान मसाला। চাওক শিকক, এনেকুৱা গান বনাব লাগে। ইমান ধুনীয়াকৈ একদম ৰিয়েলিষ্টিককৈ শিক্ষা দিছে সিহঁতে। ধনী ঘৰৰ মানুহ সদায় এডভান্স হয়, মনত ৰাখিব। নোট কৰি ৰাখক, UPSC এক্সামত আহিব পাৰে। আমাৰ হিৰক এই ভিডিঅ'ত ইমান ইম'চনেল এণ্ড চেঞ্চিটিভ দেখুৱাইছে যে তেওঁৰ তাইৰ নপিনাৰ হাৰ্ডিকেইডাল দেখি বৰ বেয়া লাগিলে। বেচেৰিক মাকে খাৱা নিদিব এতিয়া বলক গানৰ ভিতৰত আচলতে কি চলি আছে সেয়া অলপ জানিবলৈ চেষ্টা কৰোঁ। যদি তোৰ মনে নধৰে আৰু কি কৰিম
মোৰ এক্টিং ভাল হৈছে মোক কি হিৰো ল'ব লাগিছিল হয় ইহঁত কলেজৰে ষ্টুডেণ্ট আজি মাইবা ঘৰত কি বনাইছি তই ভালে পাও যদি চুলি চুটিকৈ কাটি দিম মই তোৰ চুটিয়া কাটি দিম তো আজিৰ কাৰণে এইখিনি আছিলে আৰু বেছি লম্বা নকৰিলোঁ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে কোৱাৰেণ্টাইন ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে ঘৰত আছে এনিৱেজ মি ইউকি হিয়াৰ চাইনিং অফ देखो इन्हें ये है ओस की बूंदे पत्तों की गोद में आसमां से कूदे खो न जाए ये तारे जमीन पर